নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ এটি পনীৰৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত মই লৈছোঁ 200 গ্ৰাম ওজনৰ পনীৰ, 3টা মিডিয়াম চাইজৰ আলু, নাৰিকল লৈছোঁ ডাঙৰ এডোখৰ, ষ্টাৰফল, জায়ফল, ডালচেনি, ইলাচি, তেজপাত, কেঁচা জলকীয়া আৰু ঘি, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, হালধি, মিঠাতেল, আদা পেষ্ট আৰু পাউডাৰ গাখীৰ, গৰম পানী। প্ৰথমে মই গেছটো জ্বলাই পেনখন গৰম হ'বলৈ দিলোঁ। কাটি লোৱা পনীৰখিনিত উতলা গৰম পানী দিলোঁ। পেনখন গৰম হোৱাৰ পিছত মিঠাতেল দিলোঁ। পেনখন গৰম হোৱাৰ পিছত তেজপাত দিলোঁ, ইলাচি, ডালচেনি, জায়ফল, ষ্টাৰফল গোটেইখিনি একেলগে দিলোঁ। কাটি ৰখা আলুখিনি দিলোঁ। তাৰ পাছত ভালদৰে লৰাই দিলোঁ। লৰাই উঠি গেছটো হাই ফ্লেমত দিলোঁ। নিমখ হালধি দিলোঁ। টিস্পুনেৰে 2 চামুচ জিৰা গুড়ি, 2 চামুচ ধনিয়া গুড়ি দিলোঁ। দি উঠি লৰাই দিলোঁ। এগিলাচ পৰিমাণৰ গৰম পানী দিলোঁ। ঢাকি থলোঁ। অলপ সময়ৰ পিছতে আদা পেষ্ট আৰু কেঁচা জলকীয়া দিলোঁ। আলুখিনি আধা সিজা হোৱাৰ পিছতে পনীৰখিনি দিলোঁ। এতিয়া ভালদৰে লৰাই দিলোঁ। লৰাই উঠি আৰু এগিলাচমান গৰম পানী দিলোঁ। আধা মিনিটমান সময় ঢাকি থলোঁ। তাৰপিছত দিলোঁ মই পেষ্ট কৰি ৰখা নাৰিকলখিনি। এয়া গুলি ৰখা পাউডাৰ গাখীৰখিনি দিলোঁ।
সকলোখিনি মিশ্ৰণ ভালদৰে লৰাই দিছোঁ। অলপ সময়ৰ কাৰণে জুইটো হাই ফ্লেমত দি ঢাকি থৈছোঁ। একেবাৰে শেষত 1 চামুচ ঘি দিছোঁ। সকলোখিনি লৰাই উঠি গেছটো অফ কৰি ঢাকি থলোঁ। এতিয়া বাউল এটাত ওলাই ৰাখিলোঁ। এয়া আমাৰ পনীৰৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।